কাৰ মাতি আছে জানা না তই কাৰ মাতি আছে জানা না পাছত দিন কাই আছে আমাৰ দেউতাও আছে পাছত দেখি তই পিজ্জা 3, 2, 1, go! তো গাইছ মই বৰ্তমান আছো খালবাৰত মানে জগতি পূজাত ভিডিঅ' দিব পৰা নাই অলপমান ব্যস্ত আছিলোঁ তো বলক অন্য নতুন ভিডিঅ' আপোনালোকক স্পম জনাইছোঁ বৰ্তমান আমি আছোঁ ভেলাভুজি বান্ধি আমি ইয়াতে যুবৰ যাৰ পাছফালে তো চব দেখি আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ খালবাৰত বেছি দেখাই পালোঁ এতিয়া পুৰা ষ্টক ৰেডি হৈছে না এই ইহঁতৰ বাহনৰ এইফালে পুৰা ষ্টক পুৰা ফুটি ফুটি চেৰাই দি দেৱে ড্ৰাইভৰ অনুভৱ কেনে মজা ৰৎস গৰম অনুভৱ তোৰ কেনে মজা তোৰ বিহু তো মই গাইছ সেই নাৰ কাটা এনে মই নাচলো সেই তিনিমাহ ঘৰত আছিলো সেইকাৰণে নাৰ এডাল কাটি কিনে সেই কৰি দিওঁ নেকি তো গাইছ বিদিতে বহুত টকা উপাৰ্জনো কৰিছে কুকুৰ বেছি কিন্তু আজিলৈকে এটা খানা নেদিলাকি আৰু এইফালে আমাৰ হিৰক আহিছে এইটো হিৰক এইটো গৰুটো পাছফালে আৰু একদম আৰু বঢ়িয়াকে একদম বলক আমি ভিডিঅ'টো পুৰা একদম আৰম্ভ কৰি দিওঁ মানে আৰম্ভ কৰিছো তুমি কাম কৰা নি এনে আৰু কাম কৰিম অলপ দুটামান কাটি দিম আৰু তোক হিৰক আহি পেলাই হিৰক কেনে অনুভৱ বৰ্তমান একো অনুভৱ নাই হয় নেকি হ'ব আৰু দেৰিকে নাকি আহি পাইছো ক'ত গৈছিলি হিৰকে কি এইকেইদিন নাৰ কাটছা না আচ্ছা নেকি দে বন্ধ কৰচোন কিয় বন্ধ কৰিব লাগে এনেই একদম নিম দেই নি ভিডিঅ' কৰিছো দেই গাইব ঘৰতে কাটি দিছো চাব পাৰে বন্ধ হৈছে ন আমাৰ টাইম গোটেই ৰাতি কাটি দিছো দিয়ক ফুটি গৈছে মোক দেখে ৰক যাব লাগে ফুল আকল দাবি গাড়ীখন একদম আগফালে নিব লাগিব নি কিনে ইনকে দিব লাগিব আৰু ইনকে দিব লাগিব ইনকে দি কিনে ডাকাতি কৰিব লাগিব বুজি দে তো বৰ্তমান ৰাজ শৰ্মা আৰু হীৰক শৰ্মা আৰু যুৱৰাজ শৰ্মা খেলাখন টানি আছে দেৱে আকলা আকলি কিয় কি কয় টানবা লাগে না নিয়ম কলো বঢ়িয়া বঢ়িয়া খুচি কি 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 মই অলপ ভিডিঅ' কৰো তুমি কাম কৰা কিয় তুমি কি কাম নকৰা নেকি কল্লো মই বহুত কল্লো যা এতিয়া কৰ না তুমি দেখো একো কৰা নাই আৰু মই 3 দিন মান নাচলো ঘৰত সেইকাৰণে আজি কৰা 3 দিন হে নাচলো আজি কিছু নকৰা দে কৰি দিছো মই কাম চাম কৰা নাই সেইকাৰণে অলপমান নাৰ অলপ দিওঁ নাই হিৰক দে হ'ব নেকি ভাঙি যাব ঠেলা কষ্ট আছে নহয় আৰু বঢ়িয়াকে একদম খেলা উঠি লৈছো তাই টানি আছে বেয়া ঠেলে দিয়া দে অলপ এইটো স্পীড ডাৰ আছে বঢ়িয়া এই ৰক জল লগাকে দেব সিধা কি হৈছে দেব এই ৰক বঢ়িয়া বঢ়িয়া দে টান মোক টানব ওজন নেকি ইয়াৰ স্পীড ডাৰ বঢ়িয়া এতিয়া লেণ্ডিং কৰিব লাগিব সেইখানে মাতি দি মোক
গুচি দে গুচি দে হাইছে কুকুৰ ৰ যাই কিনে দিছো ৰ মাথা ডুবাইছো আৰু এতিয়া যে মুজি পড়লো হাইলি কিয় হাইলি মানে ভাল লাগিছে আমাৰ ৰয় আৰু তই আহিছা দেউলে অলপ ফূৰ্তি কৰিব লাগে দে দেংকে ক'ব লাগে এই আৰু কি কয় কাল মাতি আছে জানা না তই কাৰ মাতি আছে জানা না 5 দিন কাই আছে আমাৰ দেউতাও আছে 5 দিন তই কাক লেবেল দে হি কোনে মই আছো না কোনে বিদিতে কাই মাৰে তো দম আছে নাকি দম আছে নাই দম নাই তোৰ মাৰ বদে ডাঙা তো গাইছ হনু আহি গ'ল হনু হৈ গ'ল গাইছ তো গাইজ সিমান আৰু এই ভিডিঅ'টো কাইতে লাগছে ৰ'ব চাব নেকি অলপ অলপ মাজে লাগি আছে বেয়া মাৰা কৰি মৰলো যা পঢ় হলে আৰু যাব ফেৰগো অংগছ না তই মই মাৰা আহে না কথাটো মুটা জাগা ইমান ফটো কৰে মুটা জাগা বিক্ৰী বনাই আৰু যি কৰোকে কৈছি আপি এই পছত ভয় লাগে ইমান চেপ্টৰকে এটা এই অংক বেছ তো সেই মানে ইমান হ'ব ইয়াৰ জাগাতে মুটিয়া বম হাতী থাকতে ভয় লাগে তোৰ হাতী চেৰাটো একবাৰ লাগে আৰু মুঠা গেছে শুনো মানে উঠ উঠে একবাৰ পিজ্জা 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 কাম চাম কৰা অলপ কি বহি আছ কাম কৰা অলপ কাম কি মই কৰা নাই নাকি কি বস্তু এই 3 দিন নাৰাখছো 3 দিনৰ ভিতৰত একদিন অহা নাই নেকি নিজে কৰছো মই কৰছো আজিও কৰিলো যা নমুনা তো গাইজ বঢ়িয়াকে আমাৰ পুৰা একদম ফুল হৈ গৈছে নাৰ পুৰা একদম ভৰ্তি হৈ গৈছে এতিয়া বঢ়িয়াকে বাঁহ যাব লাগে জীবৰ যে পচি গাই মুৱাই ঠেলাখন পাৰ কৰিব লাগে বৰ্তমান গোটেই একদম ডাঙৰ প্ৰফেচন নহয় তুই আৰু পাৰি শুনো কি কৈছে এনা গাইছ হেডলা যি বোলে পাৰ কৰিব লাগে
হেডলাইট দি আৰু সি কৈ তোক মই 40 টকা দিম এই বিদ্যুৎ শৰ্মা জোতাতে বিক্ৰী নাছই গম পাইছি না তো গাইজ বঢ়িয়া একদম বাহাত পা আইছোঁ আমি খেলা কাৰণে কি কিনছা তো গাইস স্প্ৰাইট এটা লৈ আহিছোঁ আৰু চাহৰ যোগাৰ কৰিছোঁ এইটো আমাৰ মিডিল দিয়া দিছে আচ্ছা মই বাবা সব বেট লাট লালা 21 বলক বঢ়িয়াকৈ বাছা নিছোঁ আমি তো আৰম্ভ হৈ গ'ল আমাৰ কি মাছৰ কি হ'লাকে বাহি একলা কাম কৰছি মই কাম কৰছো এ হবছি দে নহয় নহয় প্লাস্টিকৰ খালি পূৰ্বটা মোৰ মোক ভাল নৰে পূৰ্বটা মোৰ চিষ্টেম নাই গৰমটো তো গাইছ টিকলা বনাইছে সৰুকে টিকলা খেলা তো আর মোরে খেলে যাব না লে রে কিয়া যাবা পারে যাব নেকি তো টিকলা আকলা কালি করছি তো মানে আমাক দেখাবে হেতু বঢ়িয়া তো গাইছ সিনেমেটিক শটটো চালাকে পুরাকে ফেলাকটো হৈ গ'ল কমপ্লিট তো গাইছ এই সিনেমেটিক শটটো বম হৈছে সিনেমেটিক শটটো বম হৈছে গাইছ উপরে দিথা আমাক যুবৰজক লাগে এ ফুৰি ভাগব এ হিৰকৰ প্ৰেম হৈছে প্ৰেম হৈছে দেৱৰো প্ৰেম হৈছে ৰাজদাৰো প্ৰেম হৈছে মোৰ প্ৰেম নহয় বৰ্তমান চবৰে হৈছে হহুৰো হৈছে ইয়েৰো হৈছে এওৰ নাই তো গাইছ বঢ়িয়াকে পুৰা কাম পুৰা হৈ গ'ল মানে কমপ্লিট হৈ গ'ল মিল আছে কিবা ক'বা নেকি নাই নকন ধন্যবাদ সকলো ভোগালী বিহুৰ কষ্ট কৰিছে শুভেচ্ছা জানিলো কবি বঢ়িয়া লাগিছে কবি বহুত কষ্ট মোৰ কমপ্লিট হ'ল জি পৰিতনা খানা আহিছে বঢ়িয়া থাক এটো পৰিতনা এনে থাক তো এই ভিডিঅ'টো বাই বাই দিলোঁ বঢ়িয়াকৈ যদি ভিডিঅ'টো ভাল হয় যদি ভিডিঅ'টো ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বঢ়িয়াকৈ বাই বাই